এভৰিৱান, আজি আমাৰ পদ্মবিল প্ৰাইমাৰীৰ অন্তৰ্গত UPPL দলৰ সন্মানীয় আমাৰ চৰাইবিল কমিটিৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক, তাৰপিছত ইউথ সেলৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক এখেতসকলৰ উপস্থিতিত আজি আমাৰ পদ্মবিলিত কমচে কম 100 পৰা 150 মানুহৰ জইনিং হল। এখেতসকলৰ জইনিঙৰ এটাই আভাস, আমি বেছিভাগ আমাৰ ইয়াতে আদিবাসী বিলংছ কৰি আছে, আমাৰ আদিবাসী সমাজৰ পৰা জইনিং কৰিছে। তাৰ কাৰণটো এটাই, 1996, 1998 এখেতসকলৰ বুকুত এতিয়াও জ্বলি আছে। হাগ্ৰামাক কিভাৱে নাস্ত নাবুদ কৰা যায় এটাই উপায়, এইটো হ'ল আমাৰ ভোটৰ মাধ্যমত। আৰু সেইকাৰণে আজি আমাৰ পদ্মবিলৰ ৰাইজ একেলগে দলে বলে যোগদান কৰিছে। আৰু UPPLৰ এইবাৰ যে জইনিং হ'ব চৰাইবিল সমষ্টি, এইটো ফাইনাল খাটাং। আৰু তাৰে প্ৰমাণ আমাৰ আজি পদ্মবিলৰ জইনিং, আমাৰ আজি 100-150 যে মানুহৰ জইনিং হ'ল, তাৰে এইটো প্ৰমাণ। এখেতসকলে আগতে নানান দলত, স্পেচিয়েলি আমাৰ ইয়াৰ আগৰবাৰ মৃত্যুঞ্জয় নাৰ্জাৰীক জিকুৱাইছিল। এইবাৰ মৃত্যুঞ্জয় নাৰ্জাৰীক 5 বছৰত একবাৰো চেহেৰা দেখা নাই আমাৰ পদ্মবিলবাসী ৰাইজ। এখেতে খালি পোষ্টাৰৰ নিচিনা আহে, এডভাৰটাইজৰ নিচিনা, এডভাৰটাইজ হলেতো ভালেই আছিল, পোষ্টাৰৰ নিচিনা আহে। ইলেকশ্যনৰ পোষ্টাৰ 5 বছৰৰ মূৰে মূৰে এবাৰ আহি চেহেৰা দেখাই যায়। আৰু যি চেহেৰাৰ এইবাৰ নাস্ত নাবুদ কৰি দিব আমাৰ এইবাৰ চৰাইবিল সমষ্টিৰ ৰাইজ। এবাৰ লগতে চৰাইবিল সমষ্টিৰ ৰাইজৰ লগত আমাৰ পদ্মবিল ৰাইজ একত্ৰিত হৈ এইবাৰ মৃত্যুঞ্জয় নাৰ্জাৰীক লগতে হাগ্ৰামাক নাস্ত নাবুদ কৰি দিব ভোটৰ মাধ্যমত।